বৰষুণ বতাহৰ মাজত যিটো ঢেৰেকনি মাৰে সেই ঢেৰেকনিটোত সি ব্ৰহ্মা জপত ভৰাই দিলোঁ কোনোবা এপাকত ঠিকে বগা চগা আহিছেনে মোক হা বগা আহিছে ফেচাৰ চেচাৰ কৰি আহিছোঁ আজি দেই ভিডিঅ' মানে প্ৰথম ভিডিঅ' বনাম বুলি ফেচাৰ চেচাৰ কৰি আহিছোঁ 120 টকা লৈছে দাই চিলি কেজি হা লৈছে ন এতিয়া আৰম্ভ কৰোঁ ন হা ঠিক আছে মই মানে আজি কাহিনী এনেকুৱা ধৰণৰ মোৰ মানে কলেজত পঢ়া যিটো কাহিনী আছিলে কলেজত পঢ়োঁতে চবৰে এটা কাহিনী থাকেতো মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যেতিয়া পঢ়িছোঁ তেতিয়া ঘৰৰ পৰা প্ৰথম মানে হোষ্টেললৈ যাম আৰু সেইটো কাহিনী ক'ম ঠিক আছে মই এখন গাঁৱত আছিলোঁ গাঁওখনৰ পৰা মানে যিটো হোষ্টেলত থাকিব যাওঁ সেই কাহিনীটো ক'ম আমাৰ ঘৰৰ পৰা মানে হোষ্টেললৈ প্ৰায় 14 কিলোমিটাৰমান হয় অঁ তাৰ পৰা ঘৰৰ পৰা যেতিয়া ঘৰৰ পৰা মানে শনিবাৰ দিনাখন ঘৰলৈ আহোঁ আকৌ দেওবাৰ দিনাখন হোষ্টেললৈ যাওঁ দেওবাৰ দিনাখন হোষ্টেললৈ যাওঁতে প্ৰথম হাতীপৰা বুলি এখন ঠাই আছে মানে এতিয়াও আছে বৰ্তমান আছিল কিবা এটা আছে ভৰাই থৈছে এইটো নকওঁ এতিয়া ভিডিঅ'ত অঁ সেইটো থাকিবই এইটো তাৰপিছতে হাতীপৰাৰ পৰা মানে অটত উঠোঁ অটত যেতিয়া উঠোঁ তেতিয়া ঘৰৰ পৰা মোক কেইটকা দিয়ে 300 টকা এটা দিয়ে সেই 300 টকাত মই গোটেই সপ্তাহটো চলিব লাগিব তাত দেই হোষ্টেলত গোটেই সপ্তাহটো খোৱা বোৱা কিবা কিবি পৰা ধৰি লৈ তাৰ মাজতে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডকো দিব মানে মেনেজ দেই মেনেজ কৰিব লাগিব সেইটোতো মেনেজ কৰিব লাগিব তাক কিবা এটা দিয়া মেলা শনিবাৰ দিনাখন আহি দেওবাৰ দিনাখন সন্ধিয়া ঘৰত তাত পালোগৈ পাই পেলাই কি কৰোঁ ঘৰৰ পৰাতো 300 টকাহে দি পঠাইছে 300 টকাত কি হয় 300 টকা আজিকালি কি পায় 1 কেজি পিঁয়াজ কিনিলে 60-70 টকা গুচি যায় দেই তাৰপিছতে সন্ধিয়া হোৱাৰ লগে লগেতো বজাৰ কৰিব যাব লগা হয় বজাৰলৈ যাওঁতে চবে মানে পইচা উঠায় 100 টকাকৈ সোমবাৰ দিনাখনৰ পৰা ভালকৈ খাওঁ মানে সোমবাৰ দিনাখনৰ পৰা মাছ মাংস দগৰি খাওঁ শনিবাৰ দিনাখনলৈকে নিমখ ভাত চলে দেই সোমবাৰ দিনাখন এনেকুৱা বৰিকৈ খাওঁ সেইদিনাখন একদম ৰজা মানে আমি সেইদিনা কোনোবা যদি ওচৰলৈ ৰুমলৈ আহোঁ ওচৰ ৰুমটো মেচৰ ৰুমটো যদি ল'ৰাটো আহে তাক ভালকৈ মাতি নিদিওঁ বৰিকৈ থাকোঁ একদম মাংস আনিছোঁ সেইদিনাখন আমি মাংস আনিছোঁ মানে সেইদিনা কাকো নেমাতো কিন্তু শনিবাৰ দিনাখন আমাৰ এনেকুৱা চিটুৱেশ্যন হৈ যায় তাৰ ৰুমলৈ আমি উল্টাই যাওঁ দাদা কি কৰিছ পিঁয়াজ এটা দে না পিঁয়াজ এটা দে না তই আজি মই সোমবাৰ দি দিম তোক সেনেকৈ যাওঁ মানে গৈ পালোঁ সোমবাৰ দিনাখন দেওবাৰ দিনাখন ৰাতিপুৱা পালোঁগৈ পাই তাত গৈ পেলাই একদম ছেটিং মিলাই একদম টেবুল চেবুল চাফ কৰি মোবাইলটো আধা ঘণ্টামান টিপিলোঁ মোবাইলত ভিডিঅ' চালোঁ কিবা কৰিলোঁ চাই সন্ধিয়ালৈ পঢ়িব বহোঁ সন্ধিয়ালৈ বহাৰ লগে লগে আকৌ মোৰ লগত যি দুটা ল'ৰা থাকে এটা বিহাৰী ল'ৰা থাকে এটা অসমীয়া ল'ৰা থাকে গগৈ ল'ৰা হা গগৈ ল'ৰাটো যিটো আছিলে সেইটো ৰাম একদম মানে পৃথিৱীৰ ভিতৰত ভয়াটো আছে যদি সিয়ে আছে দেই আৰু বিহাৰী ল'ৰাটো আছে যদি খানা বনোৱাত মেইন সিয়ে আমাৰ ৰাতিপুৱা এটাই বনায় গধূলি এটা বনায় দুপৰীয়া এটা বনায় মোৰ সাজটো ৰাতি পৰে মই কিন্তু বনাব লাগে অকল ভাতটোহে চব্জিটো মই বনাব নালাগে নহয় বাহানা নহয় এইটো কথাটো কি মানে ভাতটো মই বনাই দিওঁ চব্জিটো বনোৱা টাইমত সিহঁতে মোক নালাগে বুলি কয় কেলৈ নালাগে বুলি কয় চব্জি যিটো বনাওঁ মানে অকল মইহে খাব পাৰোঁ চব্জি যিটো বনাওঁ মানে মইহে খাব পাৰোঁ সিহঁতকেইটা কোনো খাব নোৱাৰে সেইকাৰণে বিহাৰী ল'ৰাটোৱে মোক সদায় কয় যে তুমি চব্জিটো বনাব নালাগে মই বনাম সেইটো কাৰণে টেনশ্যন নাই মেইন কথাটো আহিলে এতিয়া সন্ধিয়া বজাৰ কৰিব যাব লাগে সেই বজাৰ কৰা টাইমতে আমাৰ গোটেই তিনিটা যে ওলাই গ'লোঁ হোষ্টেলৰ পৰা চাৰিআলি পাওঁতে আমাৰ নাই মিনিমাম 1 ঘণ্টা লাগে কেলৈ লাগে কোৱাচোন নহয় আমি ৰাস্তাত যে যাওঁ ৰাস্তাত আমি বজাৰ কৰিব নাযাওঁ নহয় আমি কিয় যাওঁ আমি ছোৱালী জোগাই যাওঁ আমি সেইকণ টাইমত ৰাস্তাতে যোন যায় মানে ৰাস্তাতে যোন পাৰ হয় বাই ভনী কথা নাই সেইজনীক নোজোকাওঁ বাৰু দেই ইমানখিনি ভদ্ৰ আছিলোঁ বাৰু তাৰপিছত গ'লোঁ চাৰিআলি পালোঁগৈ চাৰিআলিত বজাৰ চজাৰ কৰি বজাৰ যে কৰি থাকোঁ যিটো আমাৰ লগত গগৈ বুলি ল'ৰাটো আছিলে সি কি কয় 10 টকা পটল ল'ব দেই অতি বেছি 10 টকাই বজাৰ কৰোঁ এটা চব্জি 10 টকা পটল ল'লোঁ আৰু এটা চব্জি 10 টকা কবি ল'লোঁ কিবা এটা ল'লোঁ লৈ মেলি লাষ্টত সেই বস্তুটো মানে যেতিয়া বস্তু হ'ল বোলে 120 টকা হ'ল আমাৰ এই গগৈ ল'ৰাটোৱে দাম মাৰিব লাগি যাব দাদা আমাৰ এইকেইটাত কিমান ডিছকাউণ্ট দিব 120 টকা যে ল'লোঁ এটা 100 টকা লওক সি লৈছে বেটাই 10 টকাকৈ চব্জি এটাত 10 টকাকৈ লৈছে সি তাত আকৌ দাম মাৰিব 120 টকা ল'লে 10 টকাকৈ কমাই দিয়ক বেপাৰীটো ভাগৰ কি লাভ হ'ল কওঁ তাৰ কি লাভ হ'ব বাৰু আৰু সিও এনেকুৱা মুখখন বনাই ল'ব তাৰ মুখখনতে চিনি পাওঁ যে ইয়াক ঘৈণীয়েকে মাৰিব আজি ঘৰত খাটাং
কাৰণ সি 120 টকা চব্জি 10 টকাকৈ দিছে এটাত তাতো পালাখনত যি জোখে বোলে 10 টকাত 100 গ্ৰাম পায় 120 গ্ৰাম দিলে তাত হয়নে তাৰপৰা তালৈ কি লাভ থাকিলে সি এনেকুৱা মুখখন বনাই ল'ব যে এনেকুৱাকৈ চাব জানো তাৰ একদম মানে অসম আক্ৰমণ কৰিব আহিছে এনেকুৱাকৈ চাব একদম তেতিয়া গম পাওঁ যে মইতো চুপচাপ থাকোঁ ভাই মই জানো এয়া চিটুৱেশ্যন কেনেকুৱা সেই যে বজাৰ চজাৰ কৰি ঘূৰি আহিলোঁ আহোঁতেতো আমি পিঁয়াজ অনা নাই পিঁয়াজৰ দাম বেছি পিঁয়াজ অনা নাই আহি পেলানি কি কৰিলোঁ ৰুমৰ মালিকৰ আমাৰ যিটো ৰুম আছিলে সেইটো মালিকৰ ঘৰৰ ভিতৰত দিছে মানে আমাৰ ৰুমটো ঘৰৰ ভিতৰত দিছে সেই ৰুমটোতে আমি থাকোঁ আমি যেতিয়া মন যাওঁ মানে মালিকৰ ঘৰৰ ভিতৰলৈ যাব পাৰোঁ পিঁয়াজটোতো আমি জিন্দগী কিনি নাই পোৱা আহোঁ ৰুমলৈ আইতা এজনী নাছিলে মালিকনী থাকে আৰু আইতা থাকে আইতা কি কৰিছে বুলি ক'লে ভিতৰলৈ সোমাই গ'লোঁ আইচাত কোনোবা এটা আমাৰ তিনিটা ভিতৰত কোনোবা এটা গ'লোঁ আৰু সোমাই গ'লোঁ গৈ পেলানি আমাৰ কিন্তু কথা পতাত ধান্দা নাই আইতা হৈছে এটা কথা পাতিবলৈ আহিছে আমি কি কৰোঁ আমি চুচুক চামাককৈ গৈ ভাতৰ ওচৰলৈ যাওঁ ভাতৰ ওচৰলৈ গৈ পেলানি ক'ত আলু আৰু পিঁয়াজ আছে সেইটো চকু আমাৰ লাহেকৈ পিঁয়াজটা কথা পতা চলে এনেকৈ ওপৰলৈ বল খেলা দি খেলি থাকিলোঁ জপত ভৰাই দিলোঁ কোনোবা পাকত সেই যে ভৰাই কোন পাকত আহি ৰুম পালোঁ সেই আইতা গম নাপালে আহি সেই ভাত চব্জি বনাই খাই বৈ শুই দিলোঁ শুই দি পেলানি ৰাতিপুৱা যেনিবা টিউশ্যন থাকে আমাৰ ৰাতিপুৱা 3টামান বজাৰ পৰা টিউশ্যন থাকে তাৰপিছতে আমাৰ লগত যিটো গগৈ বুলি ল'ৰা আছিলে সি প্ৰথমতে কৈছিলোঁ নহয় অকণমান ৰাম ভৰাইটো বুলি সেই মানে ইমানেই ভৰাইটো ৰাতি বতাহটো এনেই বেছি হয় নহয় দিনত বতাহটো যিমান ডাঙৰকৈ মাৰিলেও অলপ কম লাগে ৰাতি বতাহটো বেছি মাৰিলে কি হয় মানে অকণমানতে ভয় খায় দেই আমাৰ ঘৰত যে যদি বতাহ মাৰে আমাৰ মায়ে এতিয়াও মানে যদি বতাহটো মাৰে গোটেইকেইটাকে জোগাই মেলি দৰ্জাখনত ধৰি পেলাই বমাই আদি কৰিতো গায় দেই সি তাতকৈ অকণমান চোৱা মানে সি কি কয় আমাৰ মালিকৰ ঘৰত ৰুমটো বনাই থৈছে ইটাই বনাই থৈছিলে তাত প্লাষ্টাৰ নাই মানে এই ইটাৰ মাজত যে সৰু ফুটা থাকে হয় নহয় ফুটা থাকে নাই সি কি কয় বতাহ ধুমুহা অকণমান আহিলে সি কি কয় সেই ফুটাটো দি চকী এখন পাৰি বহি লয় বহিহে যে লয় সি কি কয় ধূপ দুডাল জ্বলাই লৈ তাৰ সেই ফুটাটো দি বাহিৰলৈ চাই থাকে বৰষুণ বতাহৰ মাজত যিটো ঢেৰেকনি মাৰে সেই ঢেৰেকনিটোত সি ব্ৰহ্মায়া দি কৰি গোটেই প্ৰাৰ্থনা তাক গোটেই সোপা মুখস্থ তাৰ কিতাপৰ বস্তু ইমান মুখস্থ নাই চাগে সি এই ভিডিঅ'টো দেখিলে মোক ফোন কৰি এনেকুৱা যায়িব নহয় তাতে কি হয় ঘৰৰ পৰা 300 টকা দিয়ে আগতে ক'লোৱেই গোটেই সপ্তাহটো চলিবলৈ 300 টকা এটা দিয়ে হ'ল তো লাষ্টত কি হ'ল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত হ'ব দেই ছেকেণ্ড ইয়েৰত ছোৱালীজনী চালোঁ মানে এডমিশ্যন কৰিবলৈ গ'লোঁ এডমিশ্যন কৰোঁতে ৰখিলোগৈ কাউণ্টাৰত এনেকৈ ৰখি আছোঁ পূৰা ষ্টাইলত তেতিয়া মানে ধৰি লওক যিমান হ'লেও অকণ বেকগ্ৰাউণ্ডৰ পৰা গ'লোঁ অকণমান পঢ়া শুনাত ভালে আছিলোঁ যে ইমানো বেয়া নাছিল কি হ'লেও গৈ পেলাই ৰখিলোঁ কাউণ্টাৰত ৰখি থাকোঁতে আহিলে ধুনীয়া ছোৱালীজনীয়ে কাষত তাইও মানে এডমিশ্যনৰ ফৰ্ম দিছে ফৰ্মখনত হঠাৎ ফৰ্মখনত চাই থকা ল'ৰাটো চকুটো ইপিনে গুচি এনেকৈ থকা হ'ল এইপিনে আছে ছাৰজন মোৰ চকু এইপিনে নুঘূৰাই হ'ল ছাৰজনে সুধি আছে মোক তোমাৰ ঘৰ ক'ত মই এনেকৈ আছোঁ ছাৰজনে কৈছে ভাইটি লাষ্টত ঐ ভাইটি বুলি ক'লে অঁ ছাৰ মোৰ ঘৰ বোলো শান্তিপথ ছাৰ তাইও বুজি পাইছে দেই তাইও কথাটো বুজি পাইছে তাইও বুজি পাইছে যে ই মোলৈ চাই পেলাই উত্তৰ দিব পৰা নাই তাৰপিছত তাই লাহেকৈ আহি পেলাই বাহিৰত লগ কৰিলোঁ দে লগ কৰি নাম্বাৰ চাম্বাৰ ল'লোঁ হ'ল বহুত দিন চলিলে কথা পতা চলিলে বাকীখিনি গম পাইছা নহয় তাৰপিছতে আৰু ঘৰৰ পৰা 300 টকা দিলে এটা সপ্তাহত আহিলে প্ৰথম ভেলেণ্টাইন ডে লাগি গ'ল মাথাত চিন্তা ঘৰৰ পৰা লৈ গৈছোঁ পকেটত 300 টকা পিঁয়াজ চিয়াজ চুৰ কৰি মেলি হ'লেও চলিলেওতো 300 টকা নোযোৱেগৈ তাৰপিছত লাষ্টত এতিয়া ভেলেণ্টাইন ডে আহি গ'ল এতিয়াতো ইজ্জতটো ৰাখিব লাগিবই নিজৰ দেই তাৰপিছতে গ'লোঁ মধুল তিনিআলি ওলাই গ'লোঁ সন্ধিয়া ওলাই গ'লোঁ গৈ পেলানি ঘড়ী দোকানী এটাত সোমালোঁ দাদা বোলো হেৰি কওক আপোনাৰ দোকানত ঘড়ী কিমান দামৰ আছে ক'লোঁ তাৰপিছত দাদাজনে গাই গৈছে যেনিবা দেই বোলে ভাইটি 80 টকা 100 টকা 200 টকা 150 টকা দাদা হ'ব 80 টকাতে দিয়ক 80 টকাতে সেই উলিয়াই দিলে বেটাই দিলোঁ 80 টকাটো কিনি ধুনীয়াকৈ একদম পেকিং চেকিং কৰি পিছদিনাখন কলেজত লগ কৰি পেলাই দিলোঁ হাতত পিন্ধাই দিলোঁ ধুনীয়াকৈ তাইও খুচ ময়ো খুচ দিল খুচ পঢ়া শুনা যি নহওক দিল খুচ দুইটা পাব একদম হাঁহি দিল লাডু ফুট গিয়া একদম হাঁহি মাতি পিছদিনাখন শনিবাৰ সন্ধিয়ালৈ সেইদিনাখন ঘৰলৈ আহিব লাগে ঘৰলৈ আহি গ'ল তাৰপিছত আহি আকৌ আমাৰ ডাঙৰ দাদাই কি হ'ল সি মোৰ লগত শুৱে ৰাতি সদায় মোৰ লগত শুৱে আহি পেলাই তাৰ লগত শুলোঁ ৰাতি
এই গপতা মাৰি ধৰে পেলাই শুৱে দেই মোক এটা ভৰি উঠাই পেলাই এটা হাত উঠাই পেলাই শুই থাকে এনেকৈ হাতটো ধৰি আছে কথা পাতি আছে লাষ্টত সুধিলে না ঘড়ীটো কিমান ল'লে মই একদম এনেকৈ থাকিলোঁ ৰাতি লাইট চাইট অফ হৈ আছে কিন্তু মই এনেকুৱা হৈ গ'লোঁ মইতো গম পাইছোঁ এইটো ঘড়ী কথাই কৈছে মোক কি ঘড়ী নহয় ঘড়ীটো কিমান ল'লে ক'লেই হ'ল আৰু বুলি কৈছে মোক মই বোলো কি ঘড়ী কথা কৈছ তই মইতো ঘড়ীছোঁ একো নাই মই ঘড়ী নিপিন্ধো এটা জানাই দেখোন বোলো তাৰপিছত কৈছে নহয় এই মৰিদলত চাৰিআলিৰ পৰা যে ঘড়ীটো কিনিছিলি কিমান ল'লে মই বোলো বুকু একদম ঢিপিক মোৰ হাৰ্ট বিট বাঢ়ি গৈছে লগালগ বাঢ়ি গৈ বহুত দেৰিলৈকে হৈ মাতা নাই তাৰপিছতে 80 টকা ল'লে তাৰপিছতে সেয়া ৰাতিটো এনেকুৱা ক্লাছ দিলে মোক দেই এনেকুৱা ক্লাছ দিলে 2টা বজাত শুইছোঁ 2টালৈকে ক্লাছ কৰিছে নানো